এই দোস্ত নিউ ভিডিঅ' লগে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। মোবাইল লগা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি বেলেগ ভিডিঅ' নবনাওঁ, আজি আমি আনবক্সিঙৰ ভিডিঅ' বনাম। আৰু মোৰ লগত আছে এয়া ৰিং লাইট। ভিডিঅ'ৰ কাৰণে মই ৰিং লাইট আনিছোঁ। এয়া ৰিং লাইট। এয়া আমি এতিয়া আনবক্সিং কৰিম। এয়া LED লাইট। এয়া আমাৰ LED লাইট আৰু মোৰ বিখ্যাত চুৰিখন ইয়াত আছে। আৰু এয়া চুৰিখনে এতিয়া আনবক্সিং কৰিম চুৰিখনেদি। আহক আমি সকলো মিলি জুলি LED লাইটটো চাওঁ। আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। তো গাইছ, আমাৰ লগত আছে বিখ্যাত চুৰিখন আৰু মই এতিয়া এইটো আনবক্সিং কৰিম। এয়া আমাৰ LED লাইট, আমাৰ গ'ল ৰিং লাইট। এইটোক ৰিং লাইট বুলি কোৱা হয়। আৰু আমাৰ চকুৰ কাষতে আছে আমাৰ দোকান। এইটো দি আমাৰ যোনটো আমি চাৰ্জাৰ, মোবাইলৰ চাৰ্জাৰ যি আছে, চাৰ্জাৰৰ মূৰাটো তেনেকৈ সোমাই দিব লাগে। দি কিনে ইয়াতে চুইচ আছে। এয়া ৰাইট চুইচ, এইটো অফ অনৰ আৰু এইটো মাইনাছ মানে আমাৰ যিমান কালাৰটো যিমান লাগে বগা কালাৰ আহিব, যে মাইনাছটো দিলে কমি যাই থাকিব পাৱাৰটো, আৰু প্লাছটো দিলে পোহৰ হৈ উঠিব, পোহৰটো বাঢ়ি যাব গাইছ। প্লাছ চিনডাল আৰু মাইনাছ চিন একডাল আছে। আৰু ইয়াতে আছে অফ অনৰ, এইটো অফ কৰি দিলে অফ হ'ব, অন কৰি দিলে অন হ'ব। তো গাইছ, আপোনালোকে কেৱল চাওক। আৰু দেখুৱাবলৈ গৈ আছোঁ লাইটটোৰ কেনেকুৱা পোহৰ পাতি আপোনালোকক দেখুৱাম। আৰু এইডাল হ'ল, আমি কেমেৰাত মোবাইলটো এনেকৈ থৈ দিওঁ। চিম্পুল এটা দেখুৱাব গৈ আছোঁ। এনেকৈ চাই থাকিব কণ্টিনিউ হৈ যাব। তো গাইছ, এইটো মোবাইলটোত এইডাল যোনডাল আছে ইনকে বেনো কৰি দিব পাৰি। তাৰমানে যাই জিনকে লৈ ইনকে ল'ব পাৰি, এনেকৈ ল'ব পাৰি। এনেকৈ দিব পাৰি। আৰু মোৰ ষ্টেণ্ডডাল অনা নাই, ষ্টেণ্ডডাল মই অৰ্ডাৰ দিম। 200 মানত পাম ষ্টেণ্ডডাল, 200-150 মানত পাম। তাৰে পিছত এনেকৈ মোবাইলটো দিব লাগিব। এনেকৈ আপুনি যেনেকৈ দিয়ে এনেকৈও দিব পাৰে। তাৰে পিছত এনেকৈও দিব পাৰে। আপোনাৰ যোনটো যি কৰে এনেকৈ দিব পাৰে। আপুনি এনেকৈ বেৰ কৰিব পাৰে, এনেকৈ কৰিব পাৰে। আমাৰ লাইন গ'ল, আমাৰ ইনভাৰ্টাৰে মাত দিছে। আমাৰ এনেকৈ দিব পাৰে। আৰু কেমেৰা কোৱালিটিও বহুত ভাল হ'ব। বেক চাইডটো ইমান ভাল নহ'ব। বেক চাইডটোত লাইটটো মোক কৈ আছে। আগফালে ৰিলচ বনাব বঢ়িয়া হ'ব। আৰু মই এনেকৈ ভিডিঅ' বনাই থাকিম, আপোনালোকে কেৱল মৰম দিব। আৰু এতিয়া লাইটৰ কেনেকুৱা পোহৰ আপোনালোকে চাওক। বাই। তো গাইছ, আমাৰ এয়া ৰিং লাইটটো মানে তাৰটো গৈছে। আমাৰ চাৰ্জাৰত যি মোবাইল চাৰ্জ দাং তাতে দিয়া গৈছে। আৰু এইটো আমাৰ LED লাইটটোৰ চুইচ, মই অন কৰি দিলোঁ। এয়া অন হৈ গ'ল। আৰু আমাৰ এয়া বেলেগ বাল্বটো নুমাই দিলোঁ। আৰু এতিয়া পোহৰ চাওক, এয়া পোহৰটো ইমান ধুনীয়া লাগিছে। মুখৰ আকৃতিটো বদলাই দিব। আমাৰ যোনটো মুখৰ আকৃতি সেইটো বদলাই দিয়ে ৰিং লাইটটোৱে। আৰু এয়া মাইনাছ কৰি আছোঁ। মাইনাছত বঢ়িয়াকৈ লাইটটোৰ পোহৰটো কমাই যায়,
কমি যায় আৰু এয়া